ইমান মজাকৈ বনাইছে চব গোটেইখিনি। বাকী এইফালে মই দেখুৱাই আছোঁ বাৰু। চ' গুড মৰ্ণিং গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভাল। আমি আছোঁ বৰ্তমান, যদি আগৰ ভিডিঅ' চাইছে গম পাইছে, আমি আছোঁ আনিনি, অৰুণাচল প্ৰদেশ। আৰু বৰ্তমান সময় হৈছে 11:20। আমি ওলাওঁতে দেৰিয়ে হৈ গ'ল। আৰু আজি যাম আমি চিকু কেম্প বুলি আছে, আৰু কিবা ৰিজৰ্ট এনেকৈ চাব যাম। আৰু এইফালে আহি আছোঁ। বৰ্তমান আমি আনিনিৰ পৰা ওলাই মেলি আহিলোৱে, চব ওলাই মেলি ৰেডি। এয়া আমাৰ বাইক। আৰু ইয়াতে অকণমান প্ৰব্লেম এটা দেখা দিছে, আৰু আগবেগডাল বোলে অলপ জাম হৈ গৈছে। দাদা নাম বলি আপকা? किशन। किशन, आप कहाँ से ओरिजिनल? हाँ ओरिजिनल हम एकदम आनंदी में। आनिनी में है? हाँ ठीक है। अभी हम जा रहे हैं डम्बिंग जा रहे हैं, हम लोग का साथी जा रहे हैं। भैया ने पूरा दाव लेके आया है। ये नगा दाव है ना? हाँ, ये नगा दाव लेके आया है। हाँ, আমি যিটো ৰুমত আছিলোঁ তাতে এই দাদা আছিল, আৰু দাদাক ক'লোঁ এনেই ফ্ৰী আছে আৰু ব'লা এতিয়া আমাৰ এই ভাইটিৰ লগত মানে দাদা উঠিব, আৰু আমি গৈ আছোঁ। ভাল হ'ল নেকি ভাইটি? হৈ গ'ল এতিয়া যাব লাগে আৰু ব'লা দে। তো বোলো বাকী কি আছে চব দেখাই আছোঁ, আৰু সকলোবিলাক ওলাই ৰেডি। এতিয়া ভাল হৈ গ'ল, আৰু দুটা মেকানিক আছে আমাৰ লগত, ইমান টেনশ্যন নাই। এতিয়া আনিনিৰ পৰা উত্তৰ ছাইডত গৈ আছোঁ। এতিয়া গৈ আছোঁ আপোনাৰ এইফালে, আপোনাৰ মানে এইটো ছাইডত আছে আপোনাৰ চাইনা বৰ্ডাৰ। আৰু ৰাস্তাটো বহুত বেছি ভাল বুলি ক'ব নোৱাৰি, মাজে মাজে খলা বমা আছে, অলপ অফ ৰ'ডিং টাইপৰে হয়। গৈ আছোঁ বৰ্তমান। আৰু ৰাস্তা এইটো আপোনাৰ বৰ্ডাৰ ৰুট অৰ্গেনাইজেশ্যনে বনাই আছে, মানে বৰ্ডাৰৰ ৰাস্তাই হয়, বৰ্ডাৰলৈকে যাব এইটো ৰাস্তা। আৰু গৈ আহি পালোঁ এইখন খুব ধুনীয়া নদী। এয়া চাওক নৈ, চাওক সেইটো এটা বহুত ডাঙৰ পাথৰ, আৰু স্পীডটো চাওক নৈখনৰ, চাওক ইয়াত যদি পৰি দিয়ে আপুনি, ইয়াত বাচিব নাবাচিব সেইটো ক'ব নোৱাৰোঁ। আৰু বহুত স্পীডত আপোনাক লৈ যাব, লৈ গৈ আৰু ক'ত শিলত খুন্দা খুৱাই কাটিব সেইটো গম নাপাব। বহুত মজা লাগিছে নদীখন, যেনেকুৱা ধুনীয়া লাগিছে তেনেকুৱা খাতৰনাক হয়, ডেঞ্জাৰো হয় মানে। চাওক কি মজা লাগিছে। এইফালে গৈ আছে, ওলাই গৈ আছে। আৰু আপোনাৰ ফটো মাৰাত বিজি ককাহেঁত পূৰা। ফটো মাৰিছে নেকি? আৰু নৈখনত চাওক গাইজ, মানুহ নামিব নোৱাৰাকৈ এইফালে গোটেই ফেঞ্চিং দিয়া আছে, মানুহ যাতে এই ইপাৰলৈ যাব নোৱাৰে। মানে ইয়াত পৰাৰ লগে লগে এইটো ডেঞ্জাৰ বুলি গম পায় ন, চৰকাৰেও গম পায়, সেইকাৰণে এইটো চৰকাৰে সুন্দৰ পদক্ষেপ লৈছে। এইফালে তাঁৰ দি দিছে, পাৰ হৈ যাব নোৱাৰে। ইয়াত নামিলে মানে মানুহ বাচি নাথাকিব। আৰু ইমান স্পীড চাওক, আৰু চাউণ্ডটো শুনোতে গম পাইছেই চাগে আপোনালোকে। সঁচাকৈ গাইজ অৰুণাচলৰ দৃশ্য প্ৰকৃতি খুব মনোমোহা হয়, মনবিলাক ভৰি যাব আপুনি সেইটো ছাইডত যদি আহে। ইমান ধুনীয়া নৈ চাওক, আৰু এই ৰাস্তাটো দেখুৱাইছোঁ চাওক, এইটো কিমান ধুনীয়া ৰাস্তা। কিছুমান জেগাত অলপ লেতেৰা বা আপোনাৰ গাঁত চাত আছে, বাট এইটো ৰাস্তা চাওক ধুনীয়াকৈ বনাই দিছে। গোটেই গোমধানৰ খেতি, আৰু কি ধুনীয়া চাওক গাইজ, মজা 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 ভিউ পইণ্ট। তো এই চলৰ আগত আৰ্মি চেকগেট আছিলে, বাট তাত ভিডিঅ' এলাও নাই, তো আমি ছাৰক সুধি ল'লোঁ, আৰু ভিডিঅ' এলাও নোহোৱাৰ কাৰণে আমি তাত নকৰিলোঁ। তো আপোনাৰ কিবা যদি এনেকৈ গ্ৰুপত আহে, কেইজন আহিছে মানুহ লাগিব, বাইক কেইখন আহিছে, আৰু আপোনাৰ কিবা এটা ID প্ৰুফ তাত মানে লাগে। আৰু তো সেইটো কাৰণে ID প্ৰুফবিলাক আপোনালোকে লৈ আহিব গুৱাহাটী এনেকৈ ফুৰিবলৈ আহিলে। তো তাত আমি ID প্ৰুফ দেখাই মেলি ওলাই আহিলোঁ। আৰু যাব তো গাইজ, যেতিয়া আমি পালোঁ এইখন আপোনাৰ সৰু ৰিজৰ্ট নিচিনাই, আৰু ইয়াত কেম্প ছাইট হয়, ইয়াতো কেম্প কৰিব পাৰে। এইখন আপোনাৰ ইয়াৰ ওপৰতো কেম্প কৰিব পাৰে আৰামত। আপুনি যদি টেণ্ট লৈ আহে ন, আপুনি য'তেই হ'লেও ইয়াত কেম্প কৰোঁ বুলি ক'লে পাৰিব। যদি ওৱান নাইট বোলে আপুনি ইয়াত ষ্টে' কৰোঁ, তো ইয়াতে থাকিব পাৰে। আৰু এইফালে আপোনাৰ ধুনীয়া সেই ৰাউণ্ড যে খুব আপোনাৰ ভাইৰেল হৈ থাকে ইনষ্টা কিবা, তাতে সেই ধুনীয়া ৰাউণ্ডটো মই দেখাব গৈ আছোঁ চাওক। এইফালেও আপোনাৰ কেম্পিং কৰিছে কেইজনমানে। ইফালে আছে আপোনাৰ এইটো সম্পূৰ্ণ একদম কাঠৰ ঘৰ, চাওক এইটো বহুত বঢ়িয়া লাগিছে। আৰু এইফালে আপোনাৰ সৰু এটা জুৰি আহি আছে, জুৰিটো আহি সেই নৈখনত পৰিছে। আৰু ফাইনেলি এইটো বস্তু চাওক, খুব বেছি ভাইৰেল হোৱা বস্তুটো এইটো হয়।
और बाकी ये है जो खूब वायरल होता है इंस्टा और ये फेसबुक में रील्स वगैरह में। अभी ये लोग पूरा फोटो खींच रहा है देखो। तो बढ़िया लगे गाइस, मजा কেনেকুৱা ভাইটি বঢ়িয়া দে দে চবেই পাবি দে, চবেই মাৰিবা অকলে অকলে নহয়, চবেই মাৰিবা। আৰু আমাকো সুবিধা দিবা। এইটোৱে চাওক গাইজ, বহুত বঢ়িয়াকৈ ইয়াতে ফটো চটো মাৰি ৰিলচ বনাই মানুহ পুৰা ভাইৰেল হৈ আছে। তো এই নদীখনৰ নাম হৈছে আপোনাৰ ডাম্বিং নদী হয়। এই দাদা সুধিলোঁ আমি, ডাম্বিং নদী হয় এইখন। মজা লাগিছে, ময়ো কিবা ফটো চটো কেইটামান মাৰি লওঁ। আৰু ইয়াতে এইটো আপোনাৰ ধুনীয়া মজাকৈ চাংঘৰ এটা আছে। এইফালে উঠি আপোনাৰ ইয়াতো ফটো চটো মাৰিব পাৰে, মই দেখুৱাইছোঁ আপোনালোকক। এই দাণ্ডাই মাৰিয়ে আছে মজাকৈ। অ' মাই গড কি ফিলিং বে, আৰু এইফালে ৰাফটিং কৰিব পাৰে। এইখিনি বালি আছে, সেইফালে আপোনাৰ কেম্প চাইট, আপুনি কেম্পিং কৰোঁ বুলি ক'লে তাত কেম্প কৰিব পাৰে। সেইফালে আছে ৰাফটিঙৰ বস্তু, সেয়াতে আছে, এই তাত আছে, সেইখিনিৰ পৰা আপুনি ৰাফটিং কৰিব পাৰে। বাট আমি এতিয়া নকৰোঁ বাৰু, এতিয়া যাওঁ আৰু ব'লক, নহ'লে আৰু বস্তু চাব আছে। বেছি ইয়াত দেৰি কৰি থাকোঁ, তাতো লেট হৈ যাব। ব'লা ভাইটি ব'লা। आपने बोला था ना ऊपर से आओ, तो वो सुना नहीं है। हम लोग सब ऊपर से आया, और ये আমাৰ পোৱালিটো আহিলে এই মাজেদি চব পানী ফালে আহিছিলে। এই পানী ফালে কিয় আহিব লাগে, ওপৰে আমি চব ওপৰে আহিলোঁ। দাদাই ক'লে ওপৰে বাট ই নুশুনিলে। ই আৰু এই পানী মাজেদি আহোঁ বুলি ক'লে, এতিয়া ফচিলে, শিলত ফচি গ'ল তাৰ বাইকখন। দে শিলটো অঁতৰাই দে, হিৰ' আহ। সদায় ফটো দেখি থকা, ৰিলচত দেখি থকা বস্তুকেইটা। তো এই চাওক, আমি যিটো বস্তু সদায় আপোনাৰ ৰিলচত হওক বা আপোনাৰ ফেচবুকত হওক আৰু ইউটিউবত হওক আমি দেখি আছিলোঁ, প্ৰায় ইউটিউবাৰে ইয়াত আহিছে। আৰু যিটো বস্তু দেখি আছিলোঁ সেই বস্তুটোকে চাবলৈ আহিলোঁ। ইমান ডবল পাহাৰ, এটা ছাইডৰ পৰা চাওক ডাঙৰ পাহাৰ, তাৰ মাজতে এই কেম্পখিনি চাওক। বহুতখিনি ইউটিউবাৰে অলৰেডি ভিডিঅ' বনাইছে ইয়াৰ ওপৰত, আৰু ফাইনেলি আমাৰো আহিবলৈ মন গ'ল। আৰু এনেও এইটো ৰাইড কৰাৰ মোৰ সপোন এটা আছিলেই, তো ফাইনেলি সুবিধা পালোঁ, কৰিলোঁ, আৰু ফাইনেলি আহি পালোঁ আজি। চাওক ইয়াতে খুব ধুনীয়াকৈ এই ডিজাইনটো চাওক, কিমান ধুনীয়াকৈ এটা ডিজাইনত গোটেই কাঠৰে ঘৰটো বনাইছে। আৰু এইকেইটা ইয়াতো ঘৰ বনাব, ভিতৰতে লেট্ৰিন বাথৰুম এটেচ আছে, আৰু ইমান মজাকৈ বনাইছে চাওক গোটেইখিনি। বাকী এইফালে মই দেখুৱাইছোঁ বাৰু, বাকী এইখিনি আপোনাক কমপ্লিট কৰি লৈছোঁ। আৰু ইয়াতে এজন লোকেল দাদা আছে। ভাই নমস্তে, क्या नाम है आपका? डिशु कुमार। कहाँ से है? पांगलांग डिस्ट्रिक्ट से। आप इधर ही रहते हैं क्या? ठीक है। और ये घर थोड़ा अंदर जा सकते हैं? हाँ, आप भी चलिए ना, आप भी चलिए, मैं कुछ पूछूंगा ना आपको। ठीक है। घर ऐसा है, देखिए पूरा ये काट के बना हुआ घर है ना। आप ही ने बनाया है क्या? आप नहीं बनाया है। आप कब से है इधर? कब से है? 4 महीना हो गया। हाँ ठीक है। ঘৰটো এনেকুৱা চাওক গাইজ, কিমান ধুনীয়াকৈ বনাইছে। 1 नाइट ষ্টে কৰিবলৈ হ'লে কিমান টকা পাব? বহুত अभी तो ये ओपनिंग हुआ नहीं है, कब तक होगा? জানুৱাৰী से। ओके। এইটো চাওক কিমান টকা হ'ব কি কথা জানুৱাৰীতে গম পোৱা যাব। বাট এনেকৈ दो बेड रहेगा ना इधर, 2 बेड रहेगा। और इसमें बाथरूम है क्या? बाथरूम है। हाँ देखिए, ये गीजर भी है, बाथरूम है, और ये बेसिन भी है। हाँ, दो कुमुद है क्या? ना है कि? हाँ है कि। ये शावर वावर सब मिलेगा आपको। ये दे, ये চাওক আপোনাৰ এইটো এটা বাথৰুম হয়, সেইটো আপোনাৰ ধৰক এটা ৰুম হ'ল, এইটো বাথৰুম হয়। এইটো আপোনাৰ ইয়াতে এইটো কুমুদ আছে, বেচিন আছে, তাৰপিছত আপোনাৰ গিজাৰ আছে, গৰম পানী দি আৰামত গা ধুব পাৰিব। জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব। বাকী কিমান প্ৰাইচ কি কথাটো বাকী এতিয়া আমি একো ক'ব নোৱাৰিম, অপেনিং হোৱাৰ পিছত ক'ব পাৰিম না। आप आसामी समझते हैं क्या? समझता है, बोलता भी है। क्या लिखते हैं टाइटल आप? कुमार सांगमा। ठीक है सांगमा जी, आपसे मिल के अच्छा लगा। ठीक है, मैं बाकी दिखाता हूँ। ठीक है,
বাকী চাওক গাইজ ঘৰকেইটা দেখা পালে কিমান টকা কি হ'ব 1 নাইট ষ্টে কৰিবলৈ হ'লে এইটো আপুনি জানুৱাৰীৰ পৰাহে গম পাব জানুৱাৰীত এইটো অ'পেনিং হ'ব আৰু অলপ চলপ কাম আছে ধৰক কিবা পেইণ্টিঙৰ কাম আছে কিবা কাম আছে বাকী এনেকৈ খুব ধুনীয়া লাগিছে মজা লাগিছে বস্তুকেইটা মানে ঘৰকেইটা আৰু সেইটো অকণমান ডাঙৰ হ'ব চাগে এইটো অলপ ডাঙৰ হ'ব ঘৰটো বাকী এইকেইটাও চাওক এতিয়া বৰ্তমান কিমানটা কমপ্লিট হ'ল 5টা আৰু এইফালে আছে আপোনাৰ 5টা 10টা হ'ল আৰু ইয়াতে আপোনাৰ খুব ধুনীয়াকৈ চাওক এখন ব্ৰিজে হয় আৰু কাঠৰে ব্ৰিজ চব কাঠেৰে বনাই আছে চাওক কি মজা লাগিছে আৰু এতিয়া আমাৰ পোৱালীকেইটা খুব ফটো মাৰাত বিজি কেনেকুৱা ভাইটি ফটো মাৰি আছা ইফালে জুৰিটো চাওক না কিমান ভাল লাগিছে বাৰু এই জুৰিটো আহিলে সেইফালে পাহাৰ এইফালে পাহাৰ চাৰিওফালে পাহাৰ তাৰ মাজতে আপুনি যদি 1 নাইট ষ্টে কৰে কিমান মজা লাগিব বৰ্তমানতো সুবিধা পোৱা হ'লে আমি কৰিলোঁ হয় এতিয়াতো অ'পেনিঙে হোৱা নাই বেছি কষ্টলি হ'লে আমাৰ নিচিনা মানুহবোৰৰ কাৰণে অকণমান দিগদাৰী হয় ইয়াতে আপোনাৰ বাৰ ছিষ্টেম হ'ব চাগে হা সেইখন আপোনাৰ ৰেষ্টুৰেণ্ট টাইপৰ হ'ব ৰেষ্টুৰেণ্ট টাইপৰ হ'লে আপুনি ইয়াতে খানা চানা খাব পাৰিব এইফালে আছে আপোনাৰ বেচিন হাত চাত ধুব পাৰিব আৰামত আৰু এই বস্তুটো চাওক আমাৰ ইয়াত যে আমাৰ ইণ্ডিয়াত এই বস্তুটো নহয় নিচিনা লাগিছে বেলেগ ধৰক আপোনাৰ এনেই টাইৱান বা চাইনা এনেকুৱা দেশবিলাকতে এনেকুৱাবিলাক বস্তু বনায় বিশেষকৈ কিন্তু আমাৰ ইণ্ডিয়াতো চাওক কিমান ডেভেলপমেণ্ট হৈছে বুলি ক'ব লাগিব আৰু বনাইছে আৰু ইমানখিনি বস্তু বাকী ইয়াত আপুনি আৰামত বহি মেলি খাব পাৰে আৰু ভিতৰতো দেখাই আছোঁ আপোনালোকক এইটো কিটচেন হ'ব সম্ভৱ পেললে আপুনি আৰামত ইয়াত বহি মেলি খাব পাৰে সেইফালেও এটা বেচিন আছে আৰু ইয়াতো আপুনি বহি ভাত খাব পাৰে চাগে মাছ কাটে ইয়াত এইটো গমেই পোৱা নাই বাৰু খাবলৈ কাটিছে এইটো এইবিলাক চব খাবলৈ কাটিছে ইয়াতে বহিব লাগিব ইয়াত খাব লাগিব মানে বস্তুটো কিবা ইউনিক টাইপৰ লাগিছে চাওক গাইজ কিমান ধুনীয়াকৈ বনাইছে ইউনিক টাইপৰ তাত বহিব আপুনি কাঠৰ ওপৰত খাব আৰামত আৰু ইয়াতে কিবা মিউজিক চিউজিক ফেষ্টিভেল হ'লে আপোনাক ইয়াতে তম্বু চম্বু লগাই দিব ইয়াতে গানা চানা বাজিব সেইফালেও আপোনাৰ ছেম হয় আৰু এইডোখৰ আপোনাৰ কিবা বাৰ ছিষ্টেমেই হ'ব চাগে মজা লাগিব থাকি খাই বৈ বঢ়িয়া লাগিব কিমান ভাল লাগিব জানুৱাৰীৰ পিছত আহিলে গম পাব আমি চাওঁ বাৰু এতিয়া বহুত কষ্ট হ'ল আহোঁতে হ'লেও নেক্সট টাইম যদি আকৌ এইবিলাক অ'পেনিং হয় আকৌ অহা চান্স এটা আছে কিন্তু বহুত বেলেগ আৰু গাইজ চাওক ঘৰখিনিতো বহুত বঢ়িয়া লাগিছেই বাকী এইফালে চাওক আনবিলিভেবল তো এয়াই গাইজ বহুত বঢ়িয়া লাগিলে চাই ভাল লাগিলে আৰু আপোনালোকে আহিলে আপুনি জানুৱাৰীৰ পিছত আহক আৰু পৰাপক্ষত বৰষুণৰ সময়ত নাহিব বহুত মানে কষ্ট হ'ল আমাৰ লেণ্ডশ্লাইড হ'লে ৰোডবিলাক যেতিয়া ব্লক হৈ যায় ন বহুত বেছি কষ্ট হয় আমি 2 দিন ৰাস্তাতে কটাবলগীয়া হ'ল তো এয়াই আৰু বহুত বঢ়িয়া লাগিছে বাকী চবেই ফটো চটো মাৰাত বিজি সিহঁতি এইকেইটা ফটো মাৰি আছে আমাৰ পোৱালীকেইটা আৰু এইফালে আপোনাৰ এইকেইটা পূৰা ঘূৰি ঘূৰি চাই আছে দিয়ক বঢ়িয়া আনবিলিভেবল নেক্সট লেভেল গাইজ তো গাইজ তাত ধুনীয়া ৰিজৰ্টটো চাই মেলি আহিলোঁ আৰু ষ্টপ চেক পোষ্ট আৰু ইয়াৰ ইফালে আপোনাৰ হয়তো পাৰ্মিশ্যন নাপাম আমি ইয়াত মানে আৰ্মিও নাই তেনেকৈ সেইটো কাৰণে আমি নাযাওঁ বুলি ভাবিছোঁ তো গাইজ চাওক আজি আপোনাৰ 4 নম্বৰ দিন আৰু গোটেই ট্ৰিপটো আমাৰ কমপ্লিট হৈ গ'ল অলৰেডি আৰু ইয়াৰ ফাইনেলি আমি আহি আছোঁ এতিয়া যাম আনিনীত 1 নাইট ষ্টে কৰিম তাৰপিছত আমি ডাইৰেক্ট যাম আপোনাৰ ৰয়িং পৰা ঘৰ তো বহুত বেছি ধন্যবাদ আপোনালোকে ইমান সময়লৈকে যে আমাক চাই আছে ইমান ছাপোৰ্ট কৰি আছে বহুত বেছি ধন্যবাদ আৰু আমাৰ ডেকাকেইটা এইফালে কেনেকুৱা লাগিলে গোটেইখিনি আহা ওচৰলৈ আহা আৰু আমাৰ ইয়াত দেখিছে আমি এতিয়া আছোঁ 9 জন আৰু আমাৰ লগত আহিছিলে টোটেল আমি 11 জন আহিছিলোঁ 12 জন আহিছিলোঁ 2খন বাইক আমাৰ উভতি গ'লগৈ সিহঁতি বহুত মানে কি হ'ল লেণ্ডশ্লাইড হোৱাৰ কাৰণে সিহঁতে ঘৰলৈ যাবলগীয়া হৈ গ'ল মানে অলপ ভয় কৰিলে কিবা কাম ওলাইছে বুলি কৈছে তো একো নাই দিয়ক বাকী আমি 9 জনে এই ট্ৰিপটো গোটেই কমপ্লিট কৰিলোঁ আৰু গোটেইখিনি সহায় হোৱাৰ কাৰণে এই ট্ৰিপটো পচিবল হ'ল তাৰপিছত শান্তনু ভাই কেনেকুৱা পালা মজা পালা এই ভাইটি কেনেকুৱা পালা এইকেইটা বঢ়িয়া কেনেকুৱা পালা কয় বঢ়িয়া ঠিক আছে দিয়ক চবেই ভাল পালোঁ বুলিয়ে কৈছে আৰু ভিডিঅ'টো আমি এণ্ডিং কৰিম জয় অসমৰ সৈতে আহা পটাপট আহা তো সকলোৱে ইমান সহায় জনাৰ কাৰণে বহুত বেছি ধন্যবাদ আৰু মোকো ইনভাইট কৰাৰ কাৰণে পাৰ্চেল দিবলৈ আহিছিলোঁ পাৰ্চেল দিয়াতে ঘপককৈ ক'লে আহিলোঁ মেলিলোঁ এতিয়া চবে বিন্দাছ আমি ট্ৰিপটো কমপ্লিট কৰিলোঁ বহুত বেছি ভাল লাগিলে বহুত বেছি ধন্যবাদ মোৰো বহুত বেছি বঢ়িয়া লাগিলে চবৰে ভাল লাগিলে ন ঠিক আছে